প্ৰজ্বলন আৰু মাল্যাপন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সন্মানীয় দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াক শ্বহীদ বেদীলৈ আগুৱাই আনিবৰ বাবে ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয় কৰ্মকৰ্তাসকলক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে শ্বহীদ দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। সৰ্বখন ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক চৰ্দাৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক আমি শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক আগুৱাই আনিবৰ বাবে ছাত্ৰ সন্থাৰ বিষয়ববীয় কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ আৰু তেখেতক ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা জনাবৰ বাবে বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ। আমি শ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সমবেত সংগীত পৰিৱেশন কৰা সন্মানীয় সমবেত সংগীতৰ দলটিক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সন্মানীয় শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক আমি বন্তি প্ৰজ্বলন আৰু মাল্যাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।